নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ লৈছোঁ দুপৰীয়াৰ সাজৰ থালিখন মই কেনেদৰে ৰেডি কৰিলোঁ। এয়া মই কেৰাহীত তেল দি লৈছোঁ। এয়া হৈছে গোপাল পনীৰ। মই গোপাল পনীৰ ব্যৱহাৰ কৰিছোঁ। কেৰাহীত হালধি দি এয়া পনীৰখিনিও দি দিলোঁ। লগতে আদা নহৰু অকণমানো থেতেলিয়াই লৈছোঁ। পনীৰখিনি মই অকণমান ৰঙচুৱা পৰালৈকে ভাজিম, কিয়নো মই এনেকৈ ভাল পাওঁ। কিছুমানে কেঁচাকৈও ভাল পায়, যোনে যেনেকৈ ভাল পায় তেনেকৈ ভাজি ল'লেই হ'ল। এয়া মোৰ পনীৰ ভাজা হৈ গ'ল। এতিয়া মই দিম পাঁচফোৰণ আৰু লগতে পিঁয়াজ অকণো দি লৈছোঁ। আৰু এইখিনি মই ভালদৰে মিলাই ইয়াত দিছোঁ আকৌ তেজপাত এখিলা আৰু ইয়াত দিছোঁ আলু, আৰু এইখিনি মই অকণমান সময় ভাজি ল'ম। এতিয়া কুকাৰত মই বুটৰ দালি আৰু মগু দালি কেইটামান দি এইখিনি মই চিটি মাৰি ল'ম। আৰু এয়া আলু সিজিবৰ বাবে মই পানী দি লৈছোঁ, লগতে দিছোঁ নিমখ আৰু হালধি। এতিয়া ইয়াত দিছোঁ মই আদা নহৰু আৰু ভালদৰে মিলাই লৈছোঁ। এতিয়া মই ইয়াত দিছোঁ মটৰ আৰু পুনৰবাৰ ভালদৰে মিলাই লৈছোঁ। এতিয়া তৰকাৰীৰ কাৰণে মই পানী দি লৈছোঁ, লগতে দিছোঁ ধনিয়া গুড়ি, জলকীয়া এটা আৰু পনীৰখিনি। এইখিনি ভালদৰে মিলাই লৈছোঁ আৰু এয়া মোৰ পনীৰ ৰেডি। আকৌ একেখন কেৰাহীতে মই তেল অকণমান দি লৈছোঁ, শুকান জলকীয়া এটা, পিঁয়াজ, পাঁচফোৰণ আৰু অকণমান হালধি দি লৈছোঁ। এতিয়া মই বুটৰ দালিখিনি তেল মাৰি ল'ম। লগতে আদা নহৰু অকণো দি লৈছোঁ আৰু এয়া দালিখিনি ধুনীয়াকৈ উতলি আছে আৰু এয়া মোৰ বুটৰ দালি ৰেডি। এয়া মই গাজৰ ৰুকনিত অকণমান ৰুকি লৈছোঁ। ৰংটো দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়নে? কেৰাহীত তেল দি লৈছোঁ, দিছোঁ পিঁয়াজ অকণমান বেছিকৈ হ'লে খাবলৈ বেছি সোৱাদ হয়, সেইকাৰণে মই অকণমান বেছিকৈ লৈছোঁ আৰু অকণমান হালধি দি লৈছোঁ। এতিয়া মই গাজৰখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া অকণমান নিমখ দি লৈছোঁ আৰু পুনৰবাৰ ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াত দিবলগীয়া একো নাই, ঢাকি দি লৈছোঁ আৰু কেঁচা জলকীয়া এটা দিছোঁ। এয়া গাজৰ ভাজি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই আহিছোঁ নৰসিংহ পাত ছিঙিবলৈ, কিয়নো মই এতিয়া বনাবলৈ লৈছোঁ নৰসিংহ পাতৰ বৰ। আৰু এই নৰসিংহ পাতৰ বৰ কোনে কোনে খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। মই কিন্তু খুবেই ভাল পাওঁ। আৰু মোৰ আজি কেমেৰাটো ধৰোঁতে অকণমান ইফাল সিফাল হৈছে, সেইকাৰণে পিকচাৰটো এনেকেই গ'ল, একো নাই। এতিয়া মই নৰসিংহ পাত ছিঙি আনিলোঁ। এয়া মই লৈছোঁ বেচন, হালধি, কালজিৰা অকণমান আৰু অকণমান চেনি দি লৈছোঁ আৰু ভালদৰে মিলাই লৈছোঁ। এতিয়া ইয়াত দিছোঁ পানী, এইখিনি ভালদৰে মিলাই ল'ম আৰু ইয়াত দিছোঁ অকণমান নিমখ। এয়া মোৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি ভাজিব লাগে আৰু এয়া মই বৰৰ কাৰণে তেলত দি লৈছোঁ। এইখিনি দেখুৱাবলৈ থাকি গ'ল, একেবাৰে মই থালিখনেই দেখুৱাই দিছোঁ। এয়া মোৰ বুটৰ দালি, এয়া হৈছে আলু মটৰ পনীৰ, এয়া গাজৰ, আৰু এয়া অকণমান নেমু লৈ লৈছোঁ, লগতে এয়া নৰসিংহ পাতৰ বৰ। এয়া মোৰ থালিখন ৰেডি হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি শেষৰ বাবে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।